নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ঐচ্ছিক অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত উপন্যাস সম্পৰ্কে ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম। তেনেহ'লে ব'লা উপন্যাসৰ এটা সংজ্ঞা দিয়া। বিষয়বস্তু অনুসৰি উপন্যাসক কেইভাগত ভগাব পাৰি আলোচনা কৰা। উত্তৰ: সাহিত্যৰ যিটো অংগৰ মাজেৰে মানৱ জীৱনৰ পূৰ্ণাংগ সুস্থ আৰু বৈচিত্ৰ্যপূৰ্ণ ৰূপৰেখা অংকন কৰিব পাৰি সিয়েই হৈছে উপন্যাস। উপন্যাসে যেনেকৈ সমাজৰ সকলো স্তৰৰ লোকৰে মন পৰশ কৰিব পাৰে, সেইকাৰণে সৰ্বজন সমাদৃত। নাটক এখন ৰচনা কৰিবলৈ যথেষ্ট বিধি-নিষেধ মানি চলিবলগীয়া হয়, কিন্তু উপন্যাস ৰচনাত তেনে ধৰা-বন্ধা ৰীতি-নীতি একো নাই। সেয়ে ৰীতি-নীতি নথকাৰ কাৰণেই উপন্যাসৰ সংজ্ঞা নিৰ্ণয় কৰা কঠিন। বিভিন্ন দেশত এনে বিচিত্ৰভাৱে ই বিকশিত হৈ উঠিছিল যে কোনো নিৰ্দিষ্ট সীমাৰেখাৰে ইয়াক আবদ্ধ কৰা সম্ভৱপৰ নহয়। উপন্যাসৰ এই স্বতন্ত্ৰতালৈ লক্ষ্য কৰিয়েই মেৰিয়ন ক্ৰফ্টে কৈছে, ই জেপৰ থিয়েটাৰ, য'ত কেৱল আখ্যান আৰু অভিনেতাই নহয়, সিবোৰৰ সাজপাৰ, দৃশ্যপট আৰু নাটকীয় অভিনয় অন্যান্য সা-সৰঞ্জামবোৰ থাকে। বিষয়বস্তু অনুসৰি উপন্যাসক বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে বুৰঞ্জীমূলক, সামাজিক, ডিটেক্টিভ ইত্যাদি। ঐতিহাসিক বা বুৰঞ্জীমূলক: বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লেখা উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বোলে। বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ ক্ষেত্ৰত ঔপন্যাসিকৰ সুবিধা এইখিনিতে যে ইয়াত এটা পূৰ্ব-প্ৰস্তুত কাহিনী পায়, লেখকে নিজাকৈ কাহিনী উদ্ভাৱন কৰিবলগীয়া নহয়। বুৰঞ্জীৰ কাহিনীৰ আলম ল'লেও বুৰঞ্জীমূলক উপন্যাস বুৰঞ্জী নহয়, আৰু তেনেকৈ কাহিনী আৰু চৰিত্ৰ থাকে যদিও বুৰঞ্জীও উপন্যাস হ'ব নোৱাৰে। ৰস সৃষ্টিৰ বাবেই বুৰঞ্জীমূলক উপন্যাসতো লেখকে কাল্পনিক উপাদান উপস্থাপিত কৰে। লেখকৰ অভিৰুচি অনুযায়ী উপঘটনা আৰু উপচৰিত্ৰ সংযোজিত কৰি উপন্যাসৰ বিষয়বস্তু বিশেষ প্ৰস্ফুটিত কৰি তোলা হয়। বুৰঞ্জীমূলক উপন্যাসক দুটা ভাগত ভগাব পাৰি: বিশুদ্ধ আৰু মিশ্ৰ। বুৰঞ্জীৰ স্বাৰ্থকে মুখ্য কৰি ৰাখি ৰচনা কৰা উপন্যাসক বিশুদ্ধ বুৰঞ্জীমূলক উপন্যাস বোলে। ৰজনীকান্ত বৰদলৈৰ ৰহদৈ, লিগিৰী, ৰংগিলী আদি এই শ্ৰেণীৰ উপন্যাস। কিছুমান উপন্যাসত আকৌ ঐতিহাসিক পটভূমিত কাল্পনিক ঘটনা চিত্ৰিত কৰা হয়। ইয়াত ঐতিহাসিকতা অৱলম্বন মাত্ৰ, কাল্পনিক কথাইহে প্ৰাধান্য বিস্তাৰ কৰে। ৰজনীকান্ত বৰদলৈৰ নিৰ্মল ভকত, বেজবৰুৱাৰ পদুম কুঁৱৰী এই শ্ৰেণীৰ উপন্যাস। সামাজিক উপন্যাস: যিবোৰ উপন্যাসত কোনো ৰাজনৈতিক, অৰ্থনৈতিক বা ধৰ্মমূলক কথাৰ অৱতাৰণা কৰা হয় তাকেই সামাজিক উপন্যাস বোলা হয়। সামাজিক ঔপন্যাসিকৰ দৃষ্টিত বৰ্তমানতে নিবদ্ধ থাকে। ঐতিহাসিক ঔপন্যাসিকৰ দৰে অতীতমুখী নহয়। বীণা বৰুৱাৰ জীৱনৰ বাটত এই শ্ৰেণীৰ উপন্যাস। সামাজিক উপন্যাসক আকৌ কেইটামান উপভাগত ভাগ কৰা হয়: উদ্দেশ্যমূলক উপন্যাস, মনস্তত্ত্বমূলক, বিশ্লেষণাত্মক উপন্যাস আৰু আঞ্চলিক উপন্যাস। ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যৰ ইয়াৰুইংগম আঞ্চলিক শ্ৰেণীৰ উৎকৃষ্ট উপন্যাস। ডিটেক্টিভ উপন্যাস: যিবোৰ উপন্যাসৰ মাজেদি গুপ্ত হত্যা, আত্মহত্যা, অনুসন্ধান, খানাতালাচ আদিৰ কথা ৰোমাঞ্চকৰভাৱে বৰ্ণনা কৰা হয়, সেইবোৰকে ডিটেক্টিভ উপন্যাস বোলে। এই শ্ৰেণীৰ উপন্যাসৰ আখ্যানভাগ বৰ জটিল আৰু ৰহস্যপূৰ্ণ হৈ পৰে। অভাৱনীয় ঘটনাবিন্যাস, আকস্মিকতাৰ প্ৰয়োগ আৰু লোমহৰ্ষক সংঘাত সৃষ্টি আদি এই শ্ৰেণীৰ উপন্যাসৰ মুখ্য উপজীব্য। ইংৰাজী সাহিত্যত কনেন উইল, এডগাৰ ৱালেছ আদিয়ে এই শ্ৰেণীৰ উপন্যাস ৰচনা কৰি গৈছে। অসমীয়া সাহিত্যতো প্ৰেমনাৰায়ণ দত্তৰ পা-ফু চিৰিজ, ভৱেন্দ্ৰনাথ শইকীয়াৰ আতংকৰ শেষত এই শ্ৰেণীৰ উপন্যাসৰ উৎকৃষ্ট নিদৰ্শন। উপন্যাস কাক বোলে? উপন্যাসৰ উৎপত্তি সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। জীৱনৰ জুমুথিত কল্পনাৰ উম দি সাজি উলিওৱা কথাৰ ভাষাৰ দীঘলীয়া কাহিনীয়েই উপন্যাস। সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত মানৱ জীৱন পূৰ্ণভাৱে চিত্ৰিত কৰাৰ সৰ্বোৎকৃষ্ট মাধ্যম হ'ল উপন্যাস। উপন্যাসৰ মাজেৰে মানৱ জীৱনৰ যি পূৰ্ণাংগ সুস্থ আৰু বৈচিত্ৰ্যপূৰ্ণ ৰূপৰেখা অংকন কৰিব পাৰি, কাব্য, নাটক, গীত-পদ আদি কোনো মাধ্যমৰ জৰিয়তে সেইটো কৰিব নোৱাৰি। উপন্যাস হ'ল এক পৰিস্ফুট গল্প, যিটো ঐতিহাসিকভাৱে সত্য নহয়,
কিন্তু অতি সহজেই তেনে হ'ব পাৰে। মেৰিয়ন ক্ৰফ্ট নামৰ এগৰাকী লেখকে উপন্যাসক চোলা জেপৰ নাটঘৰ বুলি কৈছে। উপন্যাস পাশ্চাত্যৰ সৃষ্টি, কল্পনাৰ সহায়ত বাস্তৱ জীৱনৰ আলমত চৰিত্ৰ আৰু ঘটনাৰ সম্যক ৰূপ দাঙি ধৰাই উপন্যাসৰ প্ৰধান উদ্দেশ্য। পাশ্চাত্য শিক্ষা প্ৰচাৰৰ লগে লগে অসমীয়া উপন্যাসৰ সূত্ৰপাত হয়। কেৱল পাশ্চাত্য শিক্ষাই নহয়, পাশ্চাত্যসকলেহে অসমীয়া উপন্যাসৰ পাতনি তৰে। আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে উলিওৱা অৰুণোদয়ৰ পাততে উপন্যাসে কুঁহিপাত মেলে। এই উপন্যাসৰাজিক বহুলভাৱে তিনিটা স্তৰত ভগাব পাৰি: মিছনেৰী যুগৰ উপন্যাস, ৰোমান্টিক যুগৰ উপন্যাস আৰু আধুনিক উপন্যাস। অসমীয়া উপন্যাসৰ প্ৰথম সূত্ৰপাত হয় অনুবাদৰ দ্বাৰা। 1851 চনত জন বনিয়নৰ পিলগ্ৰিমছ প্ৰগ্ৰেছৰ একাংশ যাত্ৰিকৰ যাত্ৰা নামত অনুদিত হৈ অৰুণোদয়ত প্ৰকাশ পায়। অসমীয়া উপন্যাসৰ প্ৰকৃত জনক হ'ল এ.কে. গৰ্নি। তেওঁ 1877 চনত এলোকেশী বেশ্যা নামৰ উপন্যাসৰ অসমীয়া ভাঙনি উলিয়ায়। যদিও কামিনী কান্তই প্ৰথম অসমীয়া পূৰ্ণাংগ উপন্যাস। এই উপন্যাসবোৰ যিহেতু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেই সৃষ্টি হৈছিল, সেয়ে এনে মনোভাৱ স্থায়ী নহ'ল। 1884 চনত পদ্মাৱতী দেৱী ফুকননিৰ সুধৰ্মাৰ উপাখ্যান প্ৰকাশ পায়। হেমচন্দ্ৰ বৰুৱাৰ বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী উপন্যাসৰ শাৰীৰেই এখন। সাহিত্যৰথী বেজবৰুৱাৰ পদুম কুঁৱৰীৰ দ্বাৰা অসমীয়া উপন্যাসৰ দ্বিতীয় স্তৰ আৰম্ভ হয়। অস্বাভাৱিক ঘটনা, চাঞ্চল্যজনক পৰিণতি আৰু অপ্ৰয়োজনীয় বা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ সাহিত্যিক মূল্যত কিছু পৰিমাণে ব্যাঘাত জন্মাইছে বুলি ক'ব পাৰি। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী আৰু লাহৰীতে অসমীয়া উপন্যাসে পূৰ্ণাংগ আকাৰ লাভ কৰা বুলি ক'ব পাৰি। উপন্যাসৰ তৃতীয় পৰ্যায় আৰম্ভ হয় যুদ্ধোত্তৰ যুগত। এই যুগৰ উপন্যাসত বাস্তৱধৰ্মিতা আৰু মনস্তত্ত্ব বিশ্লেষণে অধিক প্ৰাধান্য লাভ কৰে। মীনা বৰুৱাৰ জীৱনৰ বাটত প্ৰকাশৰ লগে লগেই অসমীয়া উপন্যাসৰ স্বৰ্ণযুগ আৰম্ভ হোৱা বুলিব পাৰি। আনহাতে অসমীয়া উপন্যাসৰ জগতত এইখনেই মাইলস্তম্ভ স্বৰূপ। বীণা বৰুৱাৰ সেউজী পাতৰ কাহিনী, দীননাথ শৰ্মাৰ সংগ্ৰাম, যোগেশ দাসৰ ডাৱৰ আৰু নাই, নৱকান্ত বৰুৱাৰ কপিলীপৰীয়া সাধু, বীৰেন্দ্ৰনাথ ভট্টৰ ইয়াৰুইংগম আদি উল্লেখযোগ্য অসমীয়া উপন্যাস। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।